কোনবোৰ খাদ্য খালে স্মৃতি শক্তি লোপ পায় মানে যিকোনো বস্তু মনত নাথাকে কোনবোৰ খাদ্য খালে এনেকুৱা সমস্যা হোৱাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে তো সেই 4টা মান এনেকুৱা বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যোনকেইটা খালে নেকি আপোনালোকৰ স্মৃতি শক্তি দিনক দিনে নাইকিয়া হৈ যাব দিনক দিনে লোপ পায় মনত ৰাখা যোনটো ক্ষমতা সেইটো দিনক দিনে কমি যায় প্ৰথমটো হৈছে হাই সুগাৰী ড্ৰিংক মানে বহুত বেছি চেনিযুক্ত ড্ৰিংকস যোনখিনি আছে সেইখিনি প্লাছ স্নেক সোডা বা কেন্ডিজ যিখিনি পোৱা যায় সেইখিনি খালি কি হয় যে আমাৰ ব্ৰেইনৰ সেল যোনখিনি আছে সেইখিনি ভালকে কাম কৰিব নোৱাৰে আৰু তাৰ ফলত লাহে লাহে স্মৃতি শক্তি লোপ পায় নাম্বাৰ 2 হৈছে নুডলছ খোৱাৰ ফলত কি হয় ইনফ্লেমেশন হয় আৰু সেইটো হলে কি হয় যে আমাৰ ব্ৰেইন ভালকে ফাংশনিং কৰিব নোৱাৰে তাৰ ফলতো স্মৃতি শক্তি দিনক দিনে লোপ পায় নাম্বাৰ 3 যদি ক'বলৈ যাও প্ৰসেস মিট যোনখিনি মানে প্ৰসেস কৰি বনাই থৈ দিয়া হয় মিট সেইখিনি কি দিয়া থাকে নাইট্ৰাইটছ প্লাছ কিছুমান এনেকুৱা ধৰণৰ প্ৰিজাৰভেটিভ দিয়া থাকে হেতু বেয়া নোহাৰ কাৰণে আৰু সেইখিনি কি আমাৰ ব্ৰেইনৰ কাৰণে বহুত বেছি আনহেলদি আৰু হেতুৰ ফলত স্মৃতি শক্তি দিনক দিনে লোপ পায় আৰু মোস্ট ইম্পৰ্টেন্ট হৈছে বহুত বেছি মদ খোৱা যদি বহুত বেছিকে মদ খাই কি হয় আমাৰ ব্ৰেইনৰ সেল যোনখিনি আছে সেই সেল দিনক দিনে ড্যামেজ হৈ যায় আৰু ব্ৰেইনৰ সেল ড্যামেজ হৈ যোৱাৰ ফলত কি হয় স্মৃতি শক্তি লোপ পায় আপোনালোকৰ মনত থকা যোনটো ক্ষমতা হেতু দিনক দিনে কমি যায়